তেওঁলোকে বিহাৰৰ নিৰ্বাচন চাই পিনে ভাবি লাভ নাই যে অসমতো হ'ব। অসমত বিটিআৰৰ নিচিনা হ'ব, মুখ্যমন্ত্ৰী সাজু থাকক। আমি সাজু কৰিব, তেওঁলোকে চাই কৰি থাকে, কিন্তু তেওঁলোকে বিহাৰৰ নিৰ্বাচন চাই পিনে ভাবি লাভ নাই যে অসমতো হ'ব। অসমত বিটিআৰৰ নিচিনা হ'ব, মুখ্যমন্ত্ৰী সাজু থাকক। অসমত ফলাফল বিটিআৰৰ দৰে হ'ব। মুখ্যমন্ত্ৰীয়ে মুংগুৰীলালৰ দৰে ভাবি থাকিব কিবা কিবি, ফলাফল হ'ব বেলেগ। মুখ্যমন্ত্ৰীয়ে গম পোৱা নাই, মুখ্যমন্ত্ৰীৰ মাটি ভৰিৰ তলৰ মাটি দিনে দিনে যে খহনীয়া হৈ আছে, আৰু এই খহনীয়া তেওঁৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতিয়ে যে কৰি আছে, এইটো কথাও তেওঁ গম পোৱা নাই। তেওঁৰ ঘৰৰ পৰিয়াল, তেওঁৰ পৰিবাৰ, তেওঁৰ ল'ৰা, তেওঁৰ ঘৰ, তেওঁৰ ভায়েককেইটা, যিকেইজন ভায়েক আছে, যিকেইজন মানে দুৰ্নীতি কৰিবলৈ মেলি দিয়ে ৰাস্তাত। তেজমঙহৰ ভাই নহয়, কিন্তু ভাই টকা পইচা অনা, কমিশ্যন লোৱা ভাই যিকেইজন আছে, সেইকেইজনক মেলি দিয়ে। এইকেইটাই তেওঁলোকৰ আহি থাকিব লগা দিন সময়ত আটাইতকৈ ডাঙৰ কাল হ'ব। আৰু অসমৰ ৰাইজেও এয়া গণতন্ত্ৰ, ইয়াত জনগণে অধিকাৰ পাব লাগিব। কোনোবা কেইটামান পৰিয়ালৰ পৈতৃক সম্পত্তি নিচিনাকৈ অসমক ব্যৱহাৰ কৰিব, চাৰিওফালে কমিশ্যন ল'ব, কয়লাৰ পইচা ল'ব, কাঠৰ পইচা কমিশ্যন তুলিব, এইটো হ'বলৈ দিয়া নহ'ব। অসম জাতীয় পৰিষদ সাজুনে? আমি সাজু। আমাৰ যি শক্তি আছে, শক্তিৰ সামৰ্থ্যৰে সৰ্বোচ্চ উজাৰি যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদ সংকল্পবদ্ধ।